বান্ধনটো ভাল দিছে দেই। মোবাইল চুৰিত আছে সেইটো কথাটো, লগতে এটা কথা ই কৈছে এতিয়া মোৰ আগতে কৈছে, চবেই শুনি আছে, সি মানে ড্ৰাগছ খায় আৰু ড্ৰাগছ খোৱাৰ কাৰণে সি ৰাতি 12টাত ইফালে আহিছে বিচাৰি পেলাই, ড্ৰাগছ বিচাৰি আহিছে। লগতে কথাবোৰ উলিয়াব লাগে হয় নহয়, সি এইটো কথা উলিয়াব লাগে যে ইয়াৰ ড্ৰাগছ কোনে বিক্ৰী কৰে, কাৰ কাৰণে কি বিচাৰি আহিছে ৰাতি 12টাত, এইবোৰ কথা আপোনালোকে উলিয়াব লাগিব এতিয়া। ইফালে নাপাই পেলাই তাত নাপাই পেলাই ইফালে বিচাৰি আহিছে। না এই মিছা কথা বলে। বালি উঠাই থাকোঁতে ৰাতি 12টা বজাত সি আহি পালে, আহি পাৱাৰ পিছত ইয়াতে বহিলে, বহাৰ পাছত আমি ভাত খাব গ'লোঁ, সি ইয়াৰ পৰা নাইকিয়া হৈ গ'ল। 1-2 মিনিটৰ ভিতৰত নাইকিয়া হৈ গ'ল। নাইকিয়া হোৱাৰ পাছত আকৌ সি ৰাতি 3টামান বজাত আকৌ আহিছে চাগে, আহি কোনে এনেকৈ কাণ্ড কৰিছে, মোবাইলটো উঠাই লৈ গুচি গৈছে। কি নাম তাৰ? তাৰ নামটো কিবা আছিলে সুশীল। ক'ৰ হয় ঘৰটো? ঘৰটো এইফালে আপোনাৰ নহৰুপতি। এনেকৈ প্ৰায় আহি থাকে নেকি? এই মাজে মাজে দেখা পাওঁ, মাজে মাজে। কিহৰ কাৰণে আহিছিলে বুলি কৈছিল? এইটোতো কিহৰ কাৰণে আহিছে এইটোতো ক'ব নোৱাৰোঁ আমি। কিন্তু আপোনালোকে দেখা পোৱা নাছিলে? আগতেতো আমি এনেকৈ দেখা নাই তাক। যেতিয়া দেখা পোৱা নাছিলে ৰাতি 12টালৈকে দেখা পাইছোঁ, তাৰপিছত দেখা পোৱা নাই। কি বুলি কৈছে ৰাতি দেখা পোৱা? ৰাতি আমাকতো একো কোৱা নাই, আমি দেখিছোঁ যে মানুহটো আহিছে, মানুহটো অহাৰ পিছত আকৌ আমি ভাত খাব গ'লোঁ, তাৰপিছত নাইকিয়া হৈ গ'ল। ল'ৰাটো কি ড্ৰাগছ খায়? সেইটোতো ক'ব পৰা নাই, কি খায় কি নাখায় এইটোতো আমি নাজানো। বৰ্তমান ইয়াত অহাৰ কাৰণে এইটো আমি জানো যে ই আহিছে, অহাৰ পিছত তাৰপিছত আকৌ ওলাই গৈছোঁ। কি নিছে ইয়াৰ পৰাতো মোবাইল এখন আছিলে, নতুন মোবাইল, সেইটো উঠাই লৈ গৈছে। শুই থকা অৱস্থাতে উঠাই লৈ গৈছে। কোন জেগা এইটো? এইটো বাগজান। কাৰ পৰা মোবাইল? এইটো মোৰ দাদাৰ মোবাইলটো উঠাই লৈ গৈছে, ৰোমান ভূঞা।